হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো অনলি যাৰ হাইটত সন্দেহ আছে সেইসকলে চাব, আৰু যাৰ হাইটটো ঠিকেই আছে সেইসকলে নিজৰ কোনোবা ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব পাৰে। আজি এই ভিডিঅ'টোত ল'ৰা ছোৱালী দুয়োৰে যি হাইটৰ ডাউট, সেই ডাউট ক্লিয়াৰ কৰিম। যদি আপোনালোকে বৰ্তমানলৈ ইণ্টাৰভিউ দিব যোৱা নাই আৰু হাইটৰ আপোনালোকৰ ডাউট আছে আৰু ইণ্টাৰভিউ দিব যাম বুলি ভাবি আছে, তাতে কি হয় চাম বুলি, কিন্তু ইণ্টাৰভিউ দিব যোৱাৰ আগতে এই ভিডিঅ'টো চাই লওক, আপোনাৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। যেতিয়া অসম পুলিচৰ অনলাইন আবেদন হৈছিল, তাতে PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত হাইটৰ কথা মেনশ্যন কৰা হৈছিল। ল'ৰাৰ বাবে যিসকল জেনেৰেল, OBC, MOBC, SC সেইসকলৰ হাইট মিনিমাম 162.56 চেণ্টিমিটাৰ হ'ব লাগিব। ইয়াক আমি চেণ্টিমিটাৰৰ পৰা ফিটত নিলে 162.56 চেণ্টিমিটাৰ টু ফিট হ'লে 5 ফিট 33 ইঞ্চ হয়। ঠিক এনেধৰণে ছোৱালীৰ হাইট খুজিছিল 154.9 চেণ্টিমিটাৰ। এতিয়া ST সকলৰ ল'ৰাৰ বাবে STP বা STHৰ হাইট বিচৰা হৈছিল 160.02 চেণ্টিমিটাৰ। ঠিক একেধৰণে STৰ ছোৱালীসকলৰ হাইট বিচৰা হৈছিল 152.4 চেণ্টিমিটাৰ। যদি আপোনালোকৰ মিনিমাম এইখিনি হাইট আছে, তেন্তে আপোনালোকৰ একো টেনশ্যন ল'ব লগা নাই। আৰু যদিহে আপোনালোকৰ সন্দেহ আছে, আপোনালোকে আকৌ এবাৰ জুখি চাওক। মিনিমাম 1 চেণ্টিমিটাৰ কম হ'লে আপোনালোকক ডিছকুৱালিফাইড কৰি দিব পাৰে। এইখন এখন ডিছকুৱালিফাইড শ্লিপ হয়। এই ল'ৰাজনক হাইটত ডিছকুৱালিফাইড কৰিছিল 1 চেণ্টিমিটাৰ কম হোৱাৰ কাৰণে তেখেতক ৰানিং কৰিব দিয়া হোৱা নাছিল আৰু ডিছকুৱালিফাইড কৰি দিছিল। ল'ৰাজন SC কেটেগৰীৰ আছিল। এয়া তেখেতৰ হাইট 161.70 চেণ্টিমিটাৰ। এই PST ফেইল বুলি এডমিট কাৰ্ডখনত লিখি দিছে। তেখেতক লাগিছিল 162.56 চেণ্টিমিটাৰ, কিন্তু তেখেতৰ হাইটটো 1 চেণ্টিমিটাৰ কম হৈ গ'ল, যাৰ ফলত তেখেতক ৰানিং কৰিব দিয়া নহ'ল আৰু PSTৰ পৰাই তেখেতক ফেইল কৰি দিয়া হ'ল, ডিছকুৱালিফাইড কৰি দিয়া হ'ল। চ' মই আপোনালোকক অনুৰোধ কৰিছোঁ, আকৌ এবাৰ নিজৰ হাইটটো জোখক। যদি 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ কম আছে, তেনেহ'লে ইয়াতে আহি লাভ নাই, কাৰণ ইণ্টাৰভিউ বহুত হাৰ্ড হৈছে। চব কম্পিউটাৰত স্কেন কৰাও হৈছে, সেইবোৰ অলপ টান হৈছে। যিহেতু পুলিচসকলে ইণ্টাৰভিউটো লোৱা নাই, আপোনালোকক 1-2 চেণ্টিমিটাৰ আগতে ৰেহাই দিছিল যদিও এইবাৰ দিব নোৱাৰিব।